Hello everyone, welcome to Questions Bank. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰৰ পাৰ্টটো। যদি আপুনি আমাৰ আগৰ অসম ডেটৰ পাৰ্টবোৰ দেখা নাই তেন্তে ডেছক্ৰিপশ্যনৰ প্লেলিষ্টৰ লিংক দিয়া থাকিব, তাৰ পৰা চাব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেল প্ৰথমবাৰ আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো ক্লিক কৰি দিয়া, কাৰণ আমি এইদৰে ষ্টেট আৰু চেণ্ট্ৰেল লেভেলৰ চাকৰিৰ কাৰণে ভিডিঅ'বোৰ দি থাকোঁ। আহকচোন বাৰু আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আগৰ পাৰ্টৰ আপোনালোকৰ বাবে দিয়া প্ৰশ্নটো হ'ল এ ষ্টেট হোৱাইচ ইজ ফ্ৰী ফ্ৰম ফৰেন ৰুল, অৰ্থাৎ যি ৰাষ্ট্ৰই বিদেশী শাসনৰ পৰা মুক্ত তাক কোৱা হয়। এই প্ৰশ্নটোৰ শুদ্ধকৈ উত্তৰ দিছিল সীমান্তা নেক। আমাৰ আজিৰ পাৰ্টৰ প্ৰথম প্ৰশ্নটো হ'ল ইন হোৱাইচ ইয়াৰ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ফুল্লি ইমপ্লিমেণ্টেড, অৰ্থাৎ কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। উত্তৰ বি 1949 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল হুৱেন ডাজ দ্য মেম্বাৰ ইলেকশ্যন প্ৰচেছ ষ্টাৰ্ট ইন ইণ্ডিয়া, অৰ্থাৎ কেতিয়াৰ পৰা ভাৰতবৰ্ষৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। উত্তৰ চি ইন একৰ্ডেন্স উইথ দ্য কাউন্সিল অফ ইণ্ডিয়া এক্ট 1892, অৰ্থাৎ 1892 চনৰ ভাৰতৰ পৰিষদ আইন মতে সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য প্ৰভিশ্যনছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। উত্তৰ অট'নমাই এণ্ড US গভাৰ্নেন্স, অৰ্থাৎ স্বায়ত্ত আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ৱেন ৱাজ দ্য ড্ৰেফটিং কমিউনিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্মেট, অৰ্থাৎ সংবিধান সভাৰ খচৰা সমিতিখন কেতিয়া গঠন কৰা হৈছিল। উত্তৰ বি আগষ্ট 29, 1847, অৰ্থাৎ 1847 চনৰ 29 আগষ্টত খচৰা সমিতিখন প্ৰস্তুত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য মেম্বাৰ অফ দ্য ড্ৰেফটিং কমিউনিটি অফ দ্য কনষ্টিটিউশ্যনছ অফ আছাম, অৰ্থাৎ সংবিধানৰ খচৰা সমিতিত অসমৰ সদস্যজন হৈছে। উত্তৰ ডি ছাইয়দ মহম্মদ ছাদুল্লাহ হ'ল সংবিধান খচৰা সমিতিত অসমৰ সদস্য। নেক্সট কুৱেশ্যনটো হ'ল দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া হেজ আৰ্টিকলছ চাপ্টাৰ্ছ এণ্ড শ্বেডিউলছ আৰ, অৰ্থাৎ ভাৰতীয় সংবিধানত অনুচ্ছেদ অধ্যায় অনুসূচী আছে। উত্তৰ চি 395, 22 আৰু 12টা অনুচ্ছেদ অধ্যায় আৰু অনুসূচী আছে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য নেমছ অফ 3 নেশ্যনছ হোৱেৰ দ্য ৰিটেন কনষ্টিটিউশ্যন ইজ ইন, অৰ্থাৎ লিখিত সংবিধানৰ প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হৈছে। উত্তৰ ডি ইণ্ডিয়া, USA, ছুইজাৰলেণ্ড, অৰ্থাৎ ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ড হৈছে লিখিত সংবিধানত প্ৰচলন থকা দেশ। নেক্সট কুৱেশ্যনটো হ'ল ইন হোৱাইচ ইয়াৰ ডেম'ক্ৰেচি ইষ্টাব্লিছ ইন নেপাল, অৰ্থাৎ নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হৈছিল। উত্তৰ বি 2008 চনত নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল প্ৰিপেয়াৰ্ছ দ্য ল অফ দ্য কাউণ্ট্ৰি, অৰ্থাৎ দেশৰ আইনসমূহ প্ৰস্তুত কৰে। উত্তৰ এ এক্সিকিউটিভ, অৰ্থাৎ কাৰ্যপালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যনটো হ'ল হুৱেন ৱাজ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্টাব্লিছড, অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ চি 1599 AD, অৰ্থাৎ 1599 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ইনভেণ্টেড দ্য এভলিউশ্যন পলিচি, অৰ্থাৎ কোনে সত্যবিলাপ নীতি উত্থাপন কৰিছিল। উত্তৰ চি লৰ্ড ডেলহাউছে সত্যবিলাপ নীতি উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য কামাণ্ডাৰ ইন চিফ অফ চিৰাজুদ্দৌলা, অৰ্থাৎ চিৰাজুদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল। উত্তৰ এ মীৰ জাফৰ আছিল চিৰাজুদ্দৌলাৰ প্ৰধান সেনাপতি। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য জেনাৰেল অফ দ্য ফাৰ্ষ্ট গভৰ্ণৰ ইন বেংগল, অৰ্থাৎ বংগৰ প্ৰথম গভৰ্ণৰ জেনাৰেল কোন আছিল।
উত্তৰ বি ৱাৰেন হেষ্টিং আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনাৰেল নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডিয়াছ প্লেচ ইন দ্য ৱৰ্ল্ড ইন দ্য প্ৰডাকশ্যনছ অফ অব্ৰ অৰ্থাৎ অব্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত এনসার সি ফার্স্ট অর্থাৎ প্রথম অব্র উৎপাদনত ভারতের স্থান পৃথিবীর ভিতৰত প্রথম নেক্সট কুৱেশ্যন হল দ্য ফার্স্ট রেলওয়ে ওয়াজ রানিং ইন ইন্ডিয়া অর্থাৎ ভারতের প্রথম রেল চলিছিল উত্তৰ সি 1853 চনত ভারতের প্রথম রেল চলিছিল নেক্সট কুৱেশ্যন হল দ্য লংগেস্ট ন্যাশনাল হাইওয়ে ইন ইন্ডিয়া ইজ অর্থাৎ ভারতের দীর্ঘতম রাষ্ট্রীয় ঘাইপথটো হল উত্তৰ সি ন্যাশনাল হাইওয়ে 7 অর্থাৎ 7 নং রাষ্ট্রীয় ঘাইপথ হল ভারতের দীর্ঘতম রাষ্ট্রীয় ঘাইপথ নেক্সট কুৱেশ্যন হল হোয়াইট স্টেট হ্যাজ দ্য হাইয়েস্ট রোড ডেন্সিটি ইন ইন্ডিয়া অর্থাৎ ভারতের আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে উত্তৰ বি কেৰালা হৈছে ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্য নেক্সট কুৱেশ্যনটো হল বৰাক ৰিভাৰ passes through how many district of Assam অৰ্থাৎ বৰাক নৈ অসমৰ কিমান জিলাৰ মাজেৰে বৈ গৈছে উত্তৰ বি 3খন নৈৰ মাজেৰে বৈ গৈছে নেক্সট কুৱেশ্যনটো হল ৰিভাৰ্ছ কেভাৰ্নছ ফ্ৰম ইজ কমনলি seen by অর্থাৎ নৈৰ গম্ভীৰ ৰূপ সাধাৰণতে দেখা যায় উত্তৰ সি প্লেন্স অর্থাৎ সমভূমি অঞ্চলত নৈৰ গম্ভীৰ ৰূপ সাধাৰণতে দেখা যায় নেক্সট কুৱেশ্যনটো হল হোৱাট ইজ দ্য টোটেল লেংথ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান এই প্ৰশ্নটো আপোনালোকৰ কাৰণে ৰাখিলোঁ ইয়াৰ উত্তৰ কমেণ্ট সেকশ্যনত দিবলৈ চেষ্টা কৰিবা আৰু যদি আমাৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমাৰ ভিডিওটো ইয়াত শেষ কৰিলোঁ ধন্যবাদ